অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে DKPLৰ প্ৰথমটো সিজন। আপোনালোকে চাবলৈ পাৰিছে দাঁতিৰবুৰী কৰাগাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা ডাইৰেক্ট লাইভ। ইতিমধ্যে আমাৰ মাজত গীত পৰিৱেশন কৰি আছে সুদূৰ পাঠশালাৰ পৰা মাতি অনা এক বিশেষ আকৰ্ষণীয় ছিংগাৰ লেডি কুইন। লেডি কুইনে গীত পৰিৱেশন কৰাৰ পিছতেই আৰম্ভ হৈ যাব প্ৰথম মেচৰ প্ৰথমটো ইনিংছ ক্ৰিকেট খেল। আপোনালোকে চাব পাৰিছে দাঁতিৰবুৰী কৰাগাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা লাইভ। আৰু এনেকৈ আমাৰ মাজত খেল আৰম্ভ হৈ গ'ল। খেল ইতিমধ্যে ভালদৰে চলি আছে, চাব পাৰিছে আপোনালোকে, ধুনীয়াকে চলি আছে খেল। আপোনাক দেখুৱাই আছো আমি পুৰস্কাৰসমূহ, প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ আৰু ট্ৰফি, এইবিলাক আপোনালোকৰ মাজত আমি দেখুৱাই আছো। এয়া চাব পাৰিছে আপোনালোকে পুৰস্কাৰসমূহ, আপোনালোকৰ মাজত আমি দেখুৱাই আছো। এয়া পুৰস্কাৰসমূহ আপোনালোকে চাব পাৰিছে। আৰু প্ৰথম পুৰস্কাৰ মানিদাতা হল শফিকুল ইছলাম হিৰো। দ্বিতীয় পুৰস্কাৰ মানিদাতা হল শৈবর রহমান ACS বিষয়া। প্ৰথম পুৰস্কাৰ ট্ৰফিদাতা আফ্ৰিদি আলী। দ্বিতীয় পুৰস্কাৰ ট্ৰফিদাতা হল আনোৱাৰ হোসেন। আৰু অন্যান্য বহুতেই সহায় আগবঢ়াইছে। এয়া চাব পাৰিছে আমাৰ মাজত খেল আৰম্ভ হৈ গৈছে, ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে। ভক্তৰ ডোবা আৰু কৰাগাৰীৰ মাজত খেল আৰম্ভ হৈ গৈছে। প্ৰথমটো মেচৰ প্ৰথমটো ইনিংছ চলি আছে, ধুনীয়াকৈ খেলখন আৰম্ভ হৈ গৈছে। ইতিমধ্যে আপোনালোকে চাব পাৰিছে দাঁতিৰবুৰী কৰাগাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা আপোনালোকে লাইভ চাই আছে। দৰ্শক আমাৰ মাজত ইতিমধ্যে ভৰি পৰিছে। ষ্টেডিয়ামৰ চাৰিওফালে 10,000 দৰ্শকে ইতিমধ্যে খেল উপভোগ কৰি আছে। চাব পাৰিছে আপোনালোকে, ধুনীয়াকৈ খেল উপভোগ কৰি আছে ইমান ঠাণ্ডাৰ মাজতো। চাওক কিমান বহুত মানুহ হৈছে, চাব পাৰিছে আপোনালোকে। ষ্টেডিয়ামৰ চাৰিওপিনে ৰাইজৰে মানুহৰে ভৰি ভৰি আছে, চাব পাৰিছে আপোনালোকে। ইমান ঠাণ্ডাৰ মাজত ৰাইজৰ, ক্ৰিকেট প্ৰেমিক ৰাইজ ইমান ঠাণ্ডাৰ মাজতো কেনেকৈ খেল উপভোগ কৰি আছে চাব পাৰিছে। এয়া ফৰ হোৱা নাই, চাব পাৰিছে আপোনালোকে দাঁতিৰবুৰী কৰাগাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা লাইভ। ধুনীয়া মেচ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে কমেণ্ট কৰি জনাব খেলখন কেনেকুৱা লাগি আছে। এয়া মাৰি দিছে, ডাইৰেক্ট 6 হৈ গৈছে, চাব পাৰিছে আপোনালোকে। কেতিয়াবা কেতিয়াবা কৰবাত খেল চাওঁ আমি, এনেকুৱা কণ্ডিশ্যন থাকে যে 6 মাৰিলে এই বেটছমেনজনে আউট হৈ যায়। কিন্তু আমাৰ মাজত এইটো মানে একো বাধা নিষেধ নাই। আপুনি 6 মাৰিব পাৰিব, 4 মাৰিব পাৰিব, একো কথা নাই। ফিল্ডটো বহুত ডাঙৰ, চাৰিওপিনে লাইটৰ ব্যৱস্থা কৰি দিয়া হৈছে, চাব পাৰিছে কিমান ধুনীয়াকে খেলটো চলি আছে। ঠাণ্ডা বহুত পৰিছে আৰু কুঁৱলী ডাৱৰে মানে একেবাৰে হেৰি কৰি আছে, বহুত নিয়ৰ পৰিছে, চাব পাৰিছে আপোনালোকে খেল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, কাৰণ যেনেকৈ নিয়ৰ পৰি আছে, যেনেকৈ কুঁৱলী পৰি আছে, শেষত ফাইনেল মেচ হ'বনে নাই বহুত ডাঙৰ কথা হৈ পৰিব। এয়া চাব পাৰিছে বল কৰি আছে, 4 হৈ গৈছে ইতিমধ্যে। চাব পাৰিছে দাঁতিৰবুৰী কৰাগাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা আপোনালোকে লাইভ। 12 ডিগ্ৰী ঠাণ্ডাৰ মাজত কেনেকৈ খেল চলি আছে আৰু ক্ৰিকেট প্ৰেমিক ৰাইজ কেনেকৈ খেলটো উপভোগ কৰি আছে চাওক আপোনালোকে।
চাৰিওপিনে দৰ্শকেৰে ভৰি পৰি আছে। ৰান কৰিছে ৰানটো হৈ গ'ল ইতিমধ্যে চাব পাৰিছে আপোনালোকে চাই থাকক। দৰ্শক ইমান ঠাণ্ডাৰ মাজতো চাব পাৰিছে 10টা বাজি গ'ল ৰাতি 10টাৰ পিছতো মানে এনেকৈ খেল উপভোগ কৰি আছে ঠাণ্ডাৰ মাজত। ৰান হোৱা নাই ইতিমধ্যে। আপোনালোকে খেলটো চাব পাৰিছে ভৱানীপুৰ লাইভ টিভিৰ জৰিয়তে। ভৱানীপুৰ লাইভ টিভি যিসকল ব্যক্তিয়ে এতিয়ালৈ ফ'ল' কৰা নাই লাইক কৰা নাই সেইসকল ব্যক্তিয়ে যেন অতি সোনকালে লাইক ফ'ল' কৰি দিয়ে। আপোনালোকৰ বাবে এনেকুৱা বহুত ভিডিঅ' চাব পাৰিব আপোনালোকৰ বাবে লৈ আহিম। চাওক দৰ্শকেৰে ভৰি পৰি আছে ষ্টেডিয়ামৰ চাৰিওপিনে। আপিল কৰিছে আৰু আউট। আমাৰ মাজত 16টা টিম আছিল 16টা টিমৰ মাজত খেল ইনিংছ শেষ হৈ এতিয়া চূড়ান্ত খেলত উপনীত হৈছে। চাওক ৰাতি 3টা বাজি গৈছে। এনেকুৱা কুঁৱলী পৰিছে এনেকুৱা নিয়ৰ পৰিছে আপুনি বল দেখাই নাপায়। চাব পাৰিছে আপোনালোকে মানুহ এটাও দেখা নাযায় আপোনালোকে চাব পাৰিছে কেনেকৈ বেটছমেনে খেলিব আৰু কেনেকৈ বলাৰে বল কৰিব আৰু ফিল্ডাৰে কেনেকৈ ফিল্ডিং কৰিব আপোনালোকে চাব পাৰিছে। এয়া বল কৰি আছে অলপ যেন দেখা পাই আছো। চাওক খেলটো তাৰমানে এনেকুৱা হৈ আছে আপুনি মাটিত নাই খেলটো চলি আছে আপোনাৰ যেন মানে আকাশত স্বৰ্গত যেন চলি আছে খেলটো এনেকৈ দেখা পাই আছো। এয়া চাই আছে আপোনালোকে আকাশৰ ভিতৰৰ পৰা মানুহ এটা ওলাই আহিল আকৌ গুচি যাই আছে। চাওক ইয়াক দেখাই পোৱা নাযায়। চাওক একেবাৰে নাইকিয়া হৈ গৈছে মানুহজন। এনেকুৱা পৰিস্থিতিৰ মাজত আমালোকে খেল চাই আছো আৰু আপোনালোকেও চাই আছে। বহুত ৰাতি হৈ গৈছে আপোনালোকে খেল উপভোগ কৰি আছো। ইমান 10 ডিগ্ৰী আহি গৈছে ঠাণ্ডা 10 ডিগ্ৰীৰ মাজতো আৰু ইমান ষ্টেডিয়ামৰ চাৰিওপিনে মানুহে ভৰি পৰি আছে খেলটো উপভোগ কৰি আছে চাই আছে আপোনালোকে চাই থাকক। ফাইনেল মেচ কি হয় ফাইনেল মেচ পাঠশালা আৰু চাপাৰবৰীৰ মাজত খেলটো হৈ আছে। ইতিমধ্যে পাঠশালাই বহুত আগবাঢ়ি আছে। পাঠশালা জিকি গৈছে অলৰেডি চাব পাৰিছে। এয়া ট্ৰফি আৰু মানি প্ৰাইজ লৈ আছে। ইতিমধ্যে পাঠশালা জিকি গৈছে। প্ৰথম পুৰস্কাৰ পাঠশালাই লৈছে আৰু দ্বিতীয়খন পুৰস্কাৰ চাপাৰবৰীয়ে লৈছে। এয়া চাপাৰবৰীৰ টিম।